ফ্ৰেণ্ডছ আপোনালোকে চাই আছে আই আছাম আৰু মই আছোঁ বংকিম চন্দ্ৰ বৰ্মন আপোনালোকৰ লগত আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ টপ 10 টেক গেজেটছ অৰ্থাৎ 10টা বস্তু যিকেইটা আপোনালোকে কিনিব পাৰিব 250 টকা বা ইয়াতকৈ কম দামত অনলি অন এমাজনত আৰু যিটো আপোনালোকে আপোনালোকৰ ঘৰৰ পৰা বহিয়েই অনলাইনত অৰ্ডাৰ কৰিব পাৰিব তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি মই প্ৰথমতে দেখুৱাইছোঁ যে কি বস্তু আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু প্ৰথমটো হ'ল ৰিং লাইট এইটো এটা লাইট হয় আৰু যিটো আপোনালোকে চাব পাৰে এমাজনত আৰু এইটো এটা ৰিং লাইট এইটো আচলতে আপোনালোকৰ যিটো মোবাইল ফোন বা টেবলেট আদিত লগাই এইটো আপোনালোকে এজ এ ফ্লেছ লাইট ব্যৱহাৰ কৰিব পাৰিব এইটো ফ্ৰণ্ট কেমেৰাতে হওক বা ৰিয়াৰ কেমেৰাতে হওক এইটো লগাই এইটো আপোনালোকে এটা ফ্লেছ লাইট হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ দাম পৰিব 250 টকাতকৈ কম আৰু ইয়াত যিকেইটা আইটেম দেখুওৱা হৈছে যিকেইটা বস্তু দেখুওৱা হৈছে এই গোটেইকেইটা আপোনালোকে ৰিভিউ চাই ল'ব বস্তুটো ক্ৰয় কৰাৰ আগতে আৰু গোটেইকেইটাৰে লিংক আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে গতিকে আপোনালোকে তাৰ পৰা গৈ বস্তুটো ক্ৰয় কৰাৰ আগতে এবাৰ চেক কৰি ল'ব আমাৰ যিটো দ্বিতীয়টো বস্তু সেইটো হ'ল ইউবন ইয়াৰফোন আৰু এইটো এটা হেডফোন অৰ্থাৎ ইয়াৰফোন আৰু যিটো এটা যথেষ্ট ভেলু ফৰ মানি ইয়াৰফোন আৰু এইটো বৰ্তমান 36% অফ চলি আছে এমাজনত যদি আপোনালোকে লয় আৰু ইয়াৰ দাম পৰিব মাত্ৰ 135 অৰ্থাৎ 135 টকা আৰু 135 টকাত এইটো এটা যথেষ্ট ভাল ডিল আৰু আপুনি যদি বিচাৰি আছে 135 টকাৰ ভিতৰত এটা ধুনীয়া হেডফোন তেনেহ'লে এইটো হেডফোন আপোনালোকে ল'ব পাৰে আৰু এইটো ইয়াৰ লিংক পাব আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমি যিটো তৃতীয়টো আইটেম আপোনালোক দেখুৱাবলৈ লৈছোঁ সেইটো হ'ল কেমেৰা ফেন আৰু এইটো ফেন আপোনালোকে ইয়াত চাওক মই আপোনালোকক দেখুৱাইছোঁ এমাজনত গৈ আৰু আচলতে এইটো এটা দেখাত এটা যথেষ্ট ইণ্টাৰেষ্টিং এটা কেমেৰাৰ নিচিনা দেখিবলৈ একদম কেমেৰাৰ দৰেই কিন্তু এইটো ইয়াৰ ভিতৰত এটা আছে ফেন আৰু এইটো আপোনালোকে এটা ফেনৰ দৰে ব্যৱহাৰ কৰিব পাৰিব এটা সৰু এটা পাংখা দিয়া আছে এইটো চাওক তলত ছবিটোত দেখুৱাইছোঁ মই আপোনালোকক এনেকুৱা এটা সৰু এটা পাংখা আছে আৰু এই পাংখাটোৰ জৰিয়তে আপোনালোকে এজন মানুহ অতি সহজতে বতাহ ল'ব পাৰিব আৰু ইয়াৰ দাম পৰিব 246 টকা আৰু 246 টকাত এইটো এটা যথেষ্ট ভাল ডিল বুলি মই ভাবোঁ আৰু সেইকাৰণে চিলেক্ট কৰা হৈছে আমাৰ এইটো ভিডিঅ'ৰ টপ 10 লিষ্টত আৰু আশা কৰিছোঁ এইটো প্ৰডাক্ট আপোনালোকৰ ভাল লাগিব আপোনালোকে এবাৰ চাই ল'বচোন এমাজনত গৈ আৰু ইয়াৰ লিংক পাব আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ পিছত 4 নম্বৰ যিটো আইটেম সেইটো হ'ল 3-in-1 কিচেইন আৰু এইটো দেখুৱাবলৈ গৈছোঁ আকৌ এমাজনৰ ৱেবছাইটত এইটো আপোনালোকে চাবি লগাই ৰাখিব পাৰিব এইটো এটা কিচেইন হয় আচলতে আৰু এইটো এটা যথেষ্ট এটা আকৰ্ষণীয় এটা বস্তু কালাৰ চাওক ইয়াত ধুনীয়া এটা কালাৰ আছে ইয়াৰ লগতে ইয়াত পাব টৰ্চ লাইট আৰু মোবাইল ফোন ষ্টেণ্ড হিচাপে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব এইটো এটা যথেষ্ট ইণ্টাৰেষ্টিং গেজেট সেইকাৰণে এইটো আমাৰ টপ 10 লিষ্টত স্থান লাভ কৰিছে ইয়াৰ পিছত যিটো 5 নম্বৰ আইটেম সেইটো হ'ল কোৰ্ট ৱাইণ্ডাৰ আৰু কোৰ্ট ৱাইণ্ডাৰটো যিবিলাক ফেচিলিটি আমাক প্ৰভাইড কৰিছে আৰু ইয়াত আপোনালোকে হেডফোন বা কেবল আদি ইয়াতে ৰাখিব পাৰিব এনেকৈ ধুনীয়াকৈ সযতনে ৰাখিব পাৰিব আৰু 250 টকাৰ তলত এইটো এটা যথেষ্ট ভাল আইটেম আৰু সেইকাৰণে আমাৰ এইটো আইটেম টপ 10 লিষ্টত স্থান লাভ কৰিছে আপোনালোকে যদিহে এইটো আইটেম ল'বলৈ আগ্ৰহী তেনেহ'লে আমাৰ ভিডিঅ'ত থকা ডেছক্ৰিপশ্যনত গৈ এইটো চেক কৰি চাব পাৰে ইয়াৰ পিছত 6 নম্বৰ যিটো হ'ল এইটো হ'ল টুল কিট আৰু টুল কিট এইটো এটা যথেষ্ট ধুনীয়া টুল কিট চাওক ইয়াত বহুতো ধৰণৰ ফিচাৰ আছে আৰু এইটো চাওক আপোনালোকে ছবিত দেখি লওক ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে বটল খোলা সৰু এটা প্লাছ বা কিবা আৰু বহুতো ধৰণৰ ইয়াত ফেচিলিটি আছে এইটো এটা টুল কিট আৰু 250 টকাতকৈ কম দামত এইটো এটা যথেষ্ট আকৰ্ষণীয় বস্তু হয় আপোনালোকে ল'ব বিচাৰিলে এইটো চাব পাৰে আৰু ইণ্টাৰেষ্টিং কথা যে এইটোত এটা ফ্লেছ লাইটো আছে আৰু থাকিব নাইফ ইয়াৰ পিছৰ আমাৰ 7 নম্বৰ আইটেমটো হ'ল চেলফি লেন্স আৰু আপুনি যদিহে চেলফি লৈ ভাল পায় তেনেহ'লে এইটো আপোনাৰ কাৰণে এটা ইণ্টাৰেষ্টিং গেজেট হ'ব পাৰে চেলফি লেন্স এইটো আৰু 235 টকাত এইটো আপোনালোকে পাই যাব আৰু এইটো বৰ্তমান চলি আছে 61% অফত এইটো এমাজনত গৈ আপোনালোকে চাই ল'ব যদিহে আপুনি এজন চেলফি লাভাৰ হয় আৰু ইয়াত এইটো লেন্স লগালে আপোনালোকে লাভ কৰিব ছুপাৰ ৱাইড 4x এংগল ক্লিপ চেলফি আৰু এইটো এটা যথেষ্ট ইণ্টাৰেষ্টিং গেজেট হয় 250 টকাৰ তলত ইয়াৰ পিছৰ যিটো আইটেম সেইটো হ'ল টিনি ট্ৰিমাৰ আৰু আপুনি যদিহে ঘৰতে চুলি বা দাড়ি আদি ট্ৰিম কৰি
ল'ব বিচাৰিছে আৰু এইটো এটা বেটাৰীযুক্ত ট্ৰিমাৰ হয় সৰু সুৰা কাম আপোনালোকে অতি সহজতেই কৰিব পাৰিব বা আপুনি যেতিয়া ক'ৰবাত ট্ৰেভেল কৰে ক'ৰবাত ঘূৰিবলৈ গ'লে এইটো আপুনি বেগতে ভৰাই লৈ যাব পাৰিব আৰু 250 টকাৰ তলত এইটো এটা যথেষ্ট আকৰ্ষণীয় আইটেম বুলি মই ভাবিছোঁ আৰু সেইকাৰণে ৰখা হৈছে আমাৰ টপ 10 লিষ্টত আপোনালোকে এইটো চাব পাৰে ইয়াৰ পিছত 9 নম্বৰ হাৰ্ড ড্ৰাইভ কেছ আৰু আজিকালি বহুতে হাৰ্ড ড্ৰাইভ অৰ্থাৎ হাৰ্ড ডিস্ক ৰাখে আৰু হাৰ্ড ডিস্কত যথেষ্ট দৰকাৰী তথ্য পাতি থাকে আমাৰ আৰু আপোনাৰ কাৰণে এইটো হাৰ্ড ডিস্ক কেছ আমি লৈ আহিছোঁ চাবচোন এবাৰ এইটোৰ দাম হ'ল 239 টকা এমাজনত আপোনালোকে পাই যাব ইয়াৰ লিংক আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে পাব এবাৰ চাই ল'ব ইয়াৰ পিছত একদম লাষ্টত 10 নম্বৰ যিটো আছে সেইটো হ'ল যথেষ্ট এটা ইণ্টাৰেষ্টিং আইটেম সেইটো হ'ল ফোন ষ্টেণ্ড মোবাইল ফোনৰ এটা ষ্টেণ্ড আচলতে এইটো এটা যথেষ্ট ধুনীয়া এইটো আপোনালোকে এইটো হৰিজণ্টেলি বা ভাৰ্টিকেলি এইটো ৰাখিব পাৰিব ইয়াত এনেকৈ মোবাইল থৈ আপোনালোকে ভিডিঅ' আদি চাব পাৰিব আৰু এনেকৈ মোবাইল আপুনি এনেও থ'ব পাৰিব টেবিলত ইয়াৰ জৰিয়তে আৰু 250 টকাৰ তলত এইটো এটা যথেষ্ট ভাল ডিল আৰু আপোনালোকে যদিহে ল'ব বিচাৰে ইয়াৰ লিংক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব দৰ্শকসকল আজিৰ আমাৰ এইটো ভিডিঅ'ত যিকেইটা যি 10টা বস্তু দেখুওৱা হ'ল যাৰ মূল্য 250 টকাতকৈও কম আৰু 250 টকাতকৈ বা 250 টকা ব্যয় কৰি আপোনালোকে এইকেইটা ইণ্টাৰেষ্টিং গেজেট বা ইণ্টাৰেষ্টিং বস্তু আপোনালোকে ল'ব পাৰিব এমাজনৰ পৰা আৰু এই আটাইকেইটা বস্তুৰ লিংক দিয়া হৈছে আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে এবাৰ চাই ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব এইটো আৰু আপোনালোকে যদি এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ইয়াত ইউটিউবত যিটো কালাৰ দেখা পাইছে তেনেকুৱা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুলি লিখা আছে তাতে ক্লিক কৰি দিব আৰু আজিলৈ সামৰিছোঁ লগ পাম আপোনাক ইয়াৰ পিছত আন এটা ইণ্টাৰেষ্টিং ভিডিঅ'ত নমস্কাৰ